আপোনাৰ ছোৱালী বোলে ভাল ৰিজাল্ট কৰিছে ঘৰটো এইখিনি মোক এই দোকানখন এড্ৰেছ দিছে তাৰমানে এই স্পীড ব্ৰেকাৰটোৰ ওচৰতে এঘৰ মানুহ পাৰ হয় ঠিক আছে বলকচোন আপোনাৰ ঘৰত যাম জোতা খুলি লওঁ নমস্কাৰ মই আছোঁ বৰ্তমান গণককুছিত মেট্ৰিকত 91% আৰু হাই ছেকেণ্ডাৰীত 92.6 দেউতাকে এখন সাধাৰণ পাণৰ দোকান মই আপোনালোকক দেখাই দিছোঁ সেই ছোৱালীজনীয়ে আচলতে ক'ত পঢ়িছিল আৰু কেনেকৈ পঢ়িছিল সেইটো চবতকৈ ডাঙৰ কথা আমাৰ ল'ৰা ছোৱালীক বহুত আমি ফেচিলিটি দিওঁ টেবুল চেয়াৰ ফেন গোটেই ব্যৱস্থা কৰি দিওঁ কিন্তু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যিয়ে সেইখিনি হয়তো সুবিধা নাপায় আজি মই দেখাই আছোঁ এগৰাকী ছোৱালীয়ে মেট্ৰিকত 91% হাই ছেকেণ্ডাৰীত 92% আৰু ক'ত পঢ়িছিল কেনেকৈ পঢ়িছিল তো ভিতৰত নি আছোঁ আহক এয়া চাওক এখন বিচনা আৰু এই বিচনাখনতে তাই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ পৰীক্ষাত উন্নীত হৈছিল আৰু সুন্দৰ ৰিজাল্ট আপোনালোকক কৈ দিছোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা মই শুনা মতে যেতিয়া মই ইয়াত আহোঁ কথা পাতিছিলোঁ মানে কেনেকৈ পঢ়িছিল কি পঢ়িছিল এই দেখাই পাইছে টিভিটো যদি অন নাথাকে কিতাপ পঢ়িব নোৱাৰে টিভিটো অন কৰিহে কিতাপ পঢ়ে মোবাইলটোত গান শুনি হ'লেও কিতাপ পঢ়িছিল আৰু যাৰ ফলত আজি এটা সুন্দৰ ৰিজাল্ট ছোৱালীজনী পাবলৈ সক্ষম হৈছে ছোৱালীজনীৰ লগত কথা পাতি আছোঁ মুস্কানৰ লগত তো মুস্কানক মাতি দিছোঁ আৰু এয়া হৈছে মুস্কান তুমি কোনখন স্কুলত পঢ়িছিলা মই হাই ছেকেণ্ডাৰী বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ পৰা পাছ কৰিছোঁ মই যেতিয়া মেট্ৰিকত 91.66% পাইছিলোঁ তেতিয়া তেওঁলোক ছাৰ বাইদেউসকল আহিছিল আমাৰ ঘৰলৈ আৰু আহি মোক মানে ফ্ৰীতে পঢ়াম বুলি মাতি নিছিল তো ইয়াৰ বাবে মই তেওঁলোকক মানে কৃতজ্ঞ হৈ ৰ'ম সদায় কাৰণ আমাৰতো আৰ্থিক অৱস্থা ইমান সচ্ছল নহয় যে প্ৰাইভেট কলেজ এখনত পঢ়িব পাৰিম গতিকে তেওঁলোকক অশেষ ধন্যবাদ আম্বেদকাৰ একাডেমীক বহুত বহুত ধন্যবাদ দিছোঁ ইয়াৰ আগতেও তেওঁলোকে এটা সুন্দৰ প্ৰচেষ্টা হাতত লৈছে মই আপোনালোকক দেখাই দিছোঁ কৃষ্ণ ল'ৰাক মানে 2 বছৰৰ কাৰণে ফ্ৰীকৈ শিকাই দিব তেওঁলোকে গোটেইখিনি দায়িত্ব লৈছে আৰু এই ছোৱালীজনীকো তেওঁলোকে 2 বছৰ ফ্ৰী কৰি কোনো মাচুল নোলোৱাকৈ তেওঁ শিক্ষা প্ৰদান কৰিছিল যাৰ কাৰণে হয়তো আজি 6টা ছাবজেক্টত লেটাৰ কেনে লাগি আছে নিশ্চয়কৈ বহুত ভালেই লাগিছে 6টা ছাবজেক্টত আৰু বিশেষকৈতো মোৰ ইংৰাজীত ছেকেণ্ড ইয়াৰত কেইমাহমানৰ বাবে টিউশ্যন লৈছিলোঁ বাকী এটা ছাবজেক্টতো মোৰ টিউশ্যন নাই আৰু ফাৰ্ষ্ট ইয়াৰতো নল'লোৱে ক'তো আৰু ছেকেণ্ড ইয়াৰত বাকী ছাবজেক্ট এটা টিউশ্যন নাছিল আৰু তাৰপিছতো এনেকুৱা এটা মানে নাম্বাৰ পাবলৈ ভাল লাগিছে টিউশ্যন ছোৱালীজনী কৈছে টিউশ্যন নাছিল এইটো মনত ৰাখক বহুত অভিভাৱক আছে টিউশ্যনৰ ব্যৱস্থা কৰিলে তে টিউশ্যন দিব লাগিব নহ'লে এনে হ'ব অমুক হ'ব তমুক হ'ব এই ছোৱালীটো চাওক মেট্ৰিকৰ সময়তো কিছু মাহৰ কাৰণে 6-7 মাহৰ কাৰণে টিউশ্যন লৈছিল কোভিড আহি গৈছিল আৰু মানে হাই ছেকেণ্ডাৰীটো 6-8 মাহ লৈছিল ইংৰাজী ছাবজেক্টত আৰু এটা সুন্দৰ ৰিজাল্ট পাবলৈ সক্ষম হৈছে আৰু সুধিম মই প্ৰথমতে মানে তোমাৰ দেউতাক বা মাৰ কথা মায়ে মোক কিছুমান কথা কৈছে তুমি এইটো ৰুমত পঢ়িছিলা এইটো ৰুমতে পঢ়িছিলোঁ তোমাৰ চেয়াৰ টেবুল মানে নাই নেকি তুমি চেয়াৰ টেবুলত মানে মোৰ পঢ়া সৰুৰ পৰা ইমান এটা মানে ভাল নালাগে মই বিছনাখনতে কমফৰ্টেবল ফিল কৰোঁ এই বিছনাখনত কি আছে মোক কৈ দিয়াছো অলপমান এই বিছনাখনত কি আছে য'ত তুমি পঢ়ি ইমান ধুনীয়া ৰিজাল্ট এটা 6টা ছাবজেক্টত লেটাৰ পাৱা ইমান সহজ নহয় মানে কয় নহয় মানে পঢ়াৰ সুবিধা নাপায় আমি ভালকৈ টেবুল চেয়াৰ দিব পৰা নাই খাদ্য ভালকৈ দিব পৰা নাই টিউশ্যন দিব পৰা নাই বহুতে অভিযোগ থাকে বহুত ল'ৰা ছোৱালীয়েও কয় মোক এখন টেবুল চেয়াৰ নেদা মই ক'ত পঢ়োঁ বা মোক ভালকৈ টিউশ্যন পাতি নেদা মই কেনেকৈ জনা হ'ম তো তেওঁলোকক মই কৈছোঁ সেই ল'ৰা ছোৱালীক কৈছোঁ এয়া চাওক তোমালোকৰ আগত টিউশ্যন কৰি টেবুল চেয়াৰ কৰি চাওক সিমান সুবিধাও নাই পঢ়াত তথাপিও 6খন ছাবজেক্টত লেটাৰ গতিকে ধৈৰ্য শক্তি যদি সদায় থাকে আৰু পঢ়াত যদি ইচ্ছা থাকে সি যিকোনো ঠাই নহওক কিয় ন পঢ়াটো অট'মেটিকলি আহি যায় বৰপেটাত এষাৰ কথাই আছে যে বহিভা জানলি মাটিয়ে পিৰা বা খাবা জানলি চাউলে চিৰা বহিভা জানলি মাটিয়ে পিৰা খাবা জানলি চাউলে চিৰা গতিকে এই ৰেখাই পাইছে তাৰ উদাহৰণ তুমি বহিভা জানছা খুন্তিটো কিটো কৈ দিয়াচোন মাটিয়ে পিৰা বহিভা জানছে খুন্তি মাটিয়ে পিৰা আৰু খাবা জানলি চাউলে চিৰা আৰু খাবা জানলি চাউলে চিৰা
গতিকে এই সৰু ছোৱালীটোৰ মুখত এইখিনি কথা শুনি ভাল লাগিল, কাৰণ আমি ডাঙৰে কথাগিলান কওঁ ভাল লাগে, হয়তো তাইৰ মনত এইখিনি এটা মানে প্ৰথমৰ পৰা খেলি আছিল যে মই কিয় নোৱাৰিম বা কিয় মানে চেষ্টা নকৰিম। চেষ্টাৰ ফল আজি ছোৱালীজনী পাইছে। মাক দেউতাকৰ লগত কথা পাতিম। তোমাক আৰু কথা সুধো, তুমি মানে টিভিটো বোলে দি মানে কিতাপ পঢ়িছিলা, সঁচা নে মিছা? সঁচা কথা। টিভিটোত কি দিয়া, গান বা কি যি চলি থাকিলেও কথা নাই, কাণত শব্দটো আহি থাকিব লাগিব, তাৰপিছত মোৰ কনচেন্ট্ৰেচনটো আহি যায়। পইণ্ট। টিভি দি কিতাপ পঢ়া মই প্ৰথম আজি পালো। আৰু এটা ছাবজেক্টত লেটাৰ মানে চেয়াৰ টেবুলত প্ৰয়োজন নাছিল, বিচনাত। তাৰোপৰি যদি টিভি বন্ধ থাকে তুমি বোলে মোবাইলত কি গান চলি থৈ দিওঁ ওচৰত, ইমান নাই আৰু মানে পঢ়াত। তাৰপিছত কাণত মুঠতে টিভি বা গান এনেকুৱা শব্দ আহি থাকিব লাগিব, কাণত কিবা এটা শব্দ আহি থাকিব লাগিব, তেতিয়াহে তাইৰ পঢ়াত মনটো বহে। যি কি নহওক, মাক দেউতাক আছে, মাক দেউতাকৰ লগত কথা পাতিম। কি ছাবজেক্টত কি নম্বৰ পাইছিলা এবাৰ কৈ দিয়া। মই অসমীয়া বিষয়ত 91, বুৰঞ্জীত 98, তাৰপিছত ইংৰাজীত 89, আৰু পলিটিকেল চায়েন্সত 92, আৰু নৃতত্বত 93, ভূগোলত 91। ভূগোলত 91। চ' গোটেইকেইটা ছাবজেক্টত কি পাইছে আপোনালোক কৰিছে। এতিয়া মাকক মাতি আছো, মাক অলপ আহক, এতিয়া খুব গেল ক'লৈছে নাযায়। আৰু এয়া হৈছে মায়ে। আৰু মই দেউতাকো মাতি দি আছো, দেউতাকক দেখাই পাইছে, দোকানত বহি আছিল, মই লৈ আহিছো অলপ টাইমৰ কাৰণে। যি কি নহওক, মাক দেউতাক হয়তো আজি বহুত সুখী, হয় ন? ছোৱালীজনীৰ ৰিজাল্ট ভাল হ'ল। প্ৰথম মানে আপুনি গম পাইছে, কেনে লাগছে মনটো? বঢ়িয়া লাগছে আৰু প্ৰকাশ কৰিব নোৱাৰা ভাল লাগছে, আনন্দ লাগছে। মানে কি নাচবা মন গৈছিল নেকি? বিহু নাচবা মন লাগছে। তো যে কওঁ মানে ৰিজাল্ট শুনি মাকে কৈছে বিহু নাচবা মন গৈছে। আমি আজি নাচিম যদি ইচ্ছা আছে না? ইমান সুখ, ইমান হাঁহি, ইমান মৰম, এইখিনি একমাত্ৰ ছোৱালীটো দিছে। আৰু মাক দেউতাকৰ এটাই ইচ্ছা থাকে, যাতে নিজৰ সন্তানে ভাল কাম কৰে, ভাল ৰিজাল্ট কৰে, মানুহৰ মাজত যেন ভাল কথা এটা শুনে, মানুহে যে ভাল বুলি কয়, সেইখিনিয়ে বিচাৰে। মাক দেউতাকৰ ল'ৰা ছোৱালীৰ পৰা একো নিবিচাৰে, এইখিনিয়ে বহুত। আজি হয়তো সেইকাৰণে মাকৰ মুখত হাঁহি। দেউতাকৰ কেনে লাগি আছে আজি? ভাল, খুবেই ভাল লাগছে, খুবেই ভাল। মানে মই আশা কৰাতকৈ বেছি, আৰু মই ভবা নাছিলো। ভাল লাগছে, যথেষ্ট ভাল লাগছে। এটা মই চিক্ৰেট কথা সুধিম আপোনাক, মনে মনে। এনে এটা কি কয় ইমান টেলেণ্ট থকা আপনি আচৰিত। একো নকওঁ, তাই ভাল বস্তু খাবাই টান পায়। তথাপিও এনে কি কয় কওক। একো নাই, কণ্টেলৰ চাউল খায়। ৰেচন কাৰ্ড চাওক, বহুতে ভাবে ভাল ফলি মানে ঘিউ মৌ এইগিলাখন ফলে ব্ৰেইন হয় বুলি। চাওক, কণ্টেলৰ চাউল মানে ৰেচনৰ চাউল। এই ছোৱালীটো ৰেচনৰ চাউল খায়, গতিকে ভাল বস্তু নাখায় আকৌ। কথা হ'ল পঢ়াৰ ইচ্ছা থাকিব লাগিব। আৰু পঢ়াটো এনে বস্তু নহয় যে ভাল বস্তু খালিয়ে, ভাল পৰিৱেশ পালিয়ে, মানে চেয়াৰ বেঞ্চি বা এচি ৰুমত থাকিলে যে ভালকে পঢ়িব পাৰিব, সেইটো নহয়। যদি পঢ়াৰ মনোযোগ নাথাকে বা পঢ়োঁ বুলি যদি নিজে ছোৱালীটো বা ল'ৰা ছোৱালী আগবাঢ়ি নাহে, এখনো সফল হ'ব নোৱাৰে। আজি যিটো তাই ৰিজাল্ট, সেই ৰিজাল্টৰ কাৰণে আপোনালোকৰ ঘৰৰ মানুহ গোটেই সুখী, মই জানো। আমাৰ গণক কচুখিনি সুখী, গণক কচুখিনি এই গণক কচুখিনিয়ে এই ছোৱালীটোলৈ মানে গৌৰৱ কৰে। তেওঁলোকে বহুত আনন্দ পাইছে। সুখী আমাৰ। তো পিছত দেখি খুৰীমাক আছে অলপ মিচিত মাছা, এই ৱাৰ্ড মেম্বাৰ। ঠিক আছে, আহক অলপ আগত। তো আজি কেনে লাগি আছে ইয়াত? আজি বহুত ভাল লাগিছে। মুস্কান দাস মোৰ ভতিজা হয়। মই এজন ৱাৰ্ড কমিশ্যনাৰ হিচাপে তাইক মানে বহুত মানে ভাল লাগিছে, আৰু গোটেই আমাৰ গণকুচিৰ ৰাইজেও মানে সকলোৱে তাইক মানে ভাল পাইছে। তাইৰ মানে ডিষ্টিংশ্যন পোৱাৰ কাৰণে। মানে ইমান অৱস্থা বেয়া, পঢ়া পাতিতে ঘৰুৱা অৱস্থা, আৰ্থিক অৱস্থা বেয়া, টিউশ্যন পাতি নাই, তথাপিতো তাৰ মাজতে তাই যে আজি ইমান ভাল ৰিজাল্ট কৰিছে, সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। হাই ছেকেণ্ডাৰী পাছ কৰিলে, এতিয়া কি ভাবি আছা? কি পঢ়িবা, কি লাইন পঢ়িবা, কি ভাবি আছা এনে? কিছুমান এন্ট্ৰেন্স পৰীক্ষা থাকে, কিছুমান ইউনিভাৰ্চিটিৰ বাবে, তাত দিব ইচ্ছা আছে, কিন্তু পালেও আৰু আৰ্থিক অৱস্থাৰ দিশটো আগত আহে যে পাৰিম নে নাই তাত পঢ়িব। মই বহুত খৰচৰ বহুত কথা আহে, মা দেউতাৰ কথা বহুত মানে ভাৱ আহে যে মা দেউতাইতো দিব, নিজৰ সকলো কষ্ট কৰি মোক দিব, কিন্তু মোৰ নিজৰো এটা আহে যে কিমাননো আৰু হেৰি কৰিম, মোৰ পাৰিম নে নাই মই আৰ্থিক অৱস্থাৰ, সেইটো। চাওক, ছোৱালীজনী কিন্তু পঢ়াৰ কাৰণে বহুত ইচ্ছা আছে। মাক দেউতাকৰ আৰ্থিক অৱস্থা খুব বেছি ভাল নহয়, সাধাৰণ দোকান এখন। কোনো ব্যক্তি যদি এনেকৈ আগবাঢ়ি আহে, অলপ যদি এই ছোৱালীজনীক সহায় কৰে, হয়তো তাই
পঢ়া জীৱনটো আৰু আগুৱাই নিব পাৰিব। ইউনিভাৰ্চিটি ধৰি লওক কটন বা বেলেগ তেনেকুৱা ভাবছিলো, কিন্তু কিবা চাওক, মনত বহুত আশা আছে কটনত পঢ়া, আৰু আপোনালোকৰ ল'ৰা ছোৱালীক এই ভিডিঅ'টো দেখাওক যে টিউশ্যন দিলে বা ভালকৈ ভাল ৰুমত টেবুল চেয়াৰ দিয়ে ল'ৰা এটাক ভাল কৰিব পাৰিম, সেইটো নহয়। আচলতে ল'ৰা ছোৱালীয়ে পঢ়াৰ ইচ্ছা থাকিব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট এটা পাব। গতিকে এই ছোৱালীটো এটা উদাহৰণ। ছোৱালীটোৱে সদায় বিচনাত পঢ়িছিল, টিভি দি পঢ়িছিল, মোবাইল চলে পঢ়িছিল, আৰু আজি চাওক 6টা ছাবজেক্টত থিয়েটাৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।